নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক গণিত বিষয়ৰ এটা পাঠ আলোচনা কৰিবলৈ ওলাইছো আৰু এটো হৈছে অষ্টম শ্ৰেণী আৰু পাঠটিৰ নাম হৈছে এটা চলকযুক্ত একঘাতৰ সমীকৰণ তোমালোকে ইতিমধ্যে সপ্তম শ্ৰেণীত পাইছাই তথাপিতো মই এটা চমু আভাস দিছো মই ইয়াত লিখি দিছো x + 5 = 0 ইয়াতে মন কৰিবা ইয়াতে x + 5 মানে ইয়াতে এটা চলক আছে আৰু ইয়াত x আছে ইয়াত y বা a + b দুটা চলক নাই ইয়াতে এটাই চলক আছে x আছে সকল কিন্তু তলৰ সমীকৰণটো চাবা তোমালোকে y² + y = 5 ইয়াতে x আছে y আছে তাৰমানে ইয়াতে দুটা চলক আছে আৰু ইয়াতে এটা কথা মন কৰিবা ইয়াতে তলৰ সমীকৰণটোত আছে x² + y = 5 তাৰমানে ইয়াতে ঘাত আছে 2 গতিকে এটো হৈছে এটা দ্বিঘাত সমীকৰণ আৰু ইয়াৰ ওপৰ সমীকৰণটোত আছে x + 5 = 0 ইয়াত একোনে মানে ওপৰত 1 আছে এটো হৈছে এটা একঘাতৰ সমীকৰণ গতিকে তোমালোকক আজি মই ওপৰৰ সমীকৰণ যিটো আছে এটো হৈছে এটা চলকযুক্ত একঘাতৰ সমীকৰণ আৰু এই সম্পৰ্কে আলোচনা কৰিম এতিয়া তোমালোকে অষ্টম শ্ৰেণীৰ পেজ নম্বৰ 35 টো উলিয়াই ল'ব পাৰিবা আৰু তোমালোকক মই ইয়াৰে প্ৰথমতে দুটামান অংক কৰি দিম আৰু বাকি এটা তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা আৰু দুটামান মই ঘৰুৱা কাম দিম সেইটো তোমালোকে কৰিবা তথাপিতো মই অংকখিনি বুজাৰ আগতে দুটামান কথা তোমালোকক আকৌ কৈ দিছো তোমালোকে যেতিয়া এনেকুৱা সমীকৰণ সমাধান কৰিবা তেতিয়া এটা কথা লক্ষ্য কৰিবা ইয়াতে প্লাস আছে x + 5 = 0 ইয়াতে বাওফাল আৰু সোঁফাল আছে ইয়াতে যেতিয়া তোমালোকে বাওফালে প্লাস সিম্বল থাকে যোগ চিহ্ন থাকে তেতিয়া যোগ চিহ্ন থকা সংখ্যাটো যেতিয়া তোমালোকে সোঁফালে লৈ যাবা তেতিয়া যোগৰ সংখ্যাটো এটো বিয়োগ হ'ব সোঁফালে নিলে তাৰমানে এটো x + 5 = 0 আছে 5 ৰ লগত প্লাস আছে মানে আমি যেতিয়া বাওফালৰ পৰা সোঁফাললৈ লৈ যাম তেতিয়া এই +5 টো -5 হৈ যাব তেনেকে মাইনাস থাকিলে প্লাস হ'ব আৰু তেনেকে যদি এটো মাল্টিপ্লাই হৈ থাকে পূৰণ হৈ থাকে যেনেকে 5x = যদি 5 থাকে পূৰণ হৈ আছে তেতিয়া তোমালোকে মন কৰিবা এটো 5 টো পূৰণ হৈ আছে x ৰ লগত এইফালে দিলে হৰণ হ'ব তেনেকে যদি হৰণ থাকে আৰু এইফালে লৈ যাও তেতিয়া কি হ'ব পূৰণ হ'ব গতিকে এইখিনি তোমালোকে পাইছাই তথাপিতো মই মনত কৰি দিছো এতিয়া তোমালোকক মই প্ৰথম যেটো অংক আছে অষ্টম শ্ৰেণীৰ 2.1 ৰ মই হেতু কৰিবলৈ ওলাইছো তোমালোকে মনোযোগ দি শুনিবা ইয়াত আছে উনিলনি 2.1 ৰ এক নম্বৰটো একৰ এটো আছে 4x + 5 = 0 একেবাৰে সহজ অংক তোমালোকে মনোযোগ দিলে বুজি পাবা ইয়াতে চাবা 4x + 5 = 0 ইয়াতে আমাৰ প্ৰথম কামটো হ'ব আমি সমাধান কৰিব লাগিব এই সমীকৰণটো সমাধান মানে আমি x ৰ মানটো উলিয়াব লাগিব গতিকে x থাকা x টো আমি বাওফালে ৰাখিব লাগিব বাকিখিনি আমি সোঁফালে নিয়াৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু আমি কেনেকৈ নিম এটো 4x প্ৰথমতে আমি +5 টো নিম মই আগতে কৈছো +5 থাকিলে বাওফালৰ পৰা সোঁফাললৈ যেতিয়া নিম তেতিয়া কি হ'ব এটো -5 হ'ব গতিকে সমান এটো +5 আছে আমি এইফালে নিলে হ'ব +2 গুছি মাইনাস গতিকে 4x = -5 হ'ল এতিয়া মই অলপ আগতে কৈ দিছিলো 4 আৰু x মানে 4x এনেকে থাকিলে বুজি পাবা যে 4 আৰু x মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে গতিকে 4x ৰ আমি যদি 4 টো হে লৈ যাব লাগিব সোঁফালে যেহেতু এটো পূৰণ হৈ আছে মাল্টিপ্লাই হৈ আছে গতিকে আমি যদি সোঁফাললৈ লৈ যাওঁ তেতিয়া এইটো হ'ব হৰণ যেহেতু এটো 4 হৈ আছে পূৰণ গতিকে আমি সোঁফালে লৈ নিয়াৰ লগে লগে কি হ'ব হৰণ হ'ব 5/4 আৰু এইটোই হৈছে সমাধান তাৰমানে x ৰ মান আমি কিমান পালো -5/4 এইটোই হৈছে সমাধান আৰু এইটোই হৈছে উত্তৰ এটো মই এক নম্বৰটো কৰি দিলো তোমালোকে লিখি ল'ব পাৰিবা তোমালোকে লিখি লও যদি তোমালোকে কলমৰ বহি লৈ ওচৰতে আছা তেতিয়াহ'লে লিখি ল'ব পাৰিবা বা তুমি ভিডিঅ'টো চোৱাৰ পিছতো আৰু এবাৰ ৰিপিট কৰি পিছতো লিখিব পাৰিবা এতিয়া মই এইটো অনুশীলনেৰে 6 নম্বৰ অংকটো কৰিবলৈ ওলাইছো তোমালোকে মনোযোগ দি শুনিবা আৰু লিখিব ল'বা এইটো 6 নম্বৰটো আছে 3x
equal to 180 plus 6x 3x equal to 180 plus 6x আমাৰ ইয়াতো মূল কামটো হ'ব আমি x ৰ মানটো উলিয়াব আমি উলিয়াব লাগিব x ৰ মান উলিয়াব ইয়াতে এই গোটেই যিখিনি সমীকৰণ আছে গোটেইখিনি হৈছে এটা চলকযুক্ত একাকাৰ সমীকৰণ ইয়াতে কোনো ঘাত দুই নাই কাৰণ আমি দেখা পাইছো ইয়াতে এক আছে আৰু ইয়াতে x + y বুলি কোনো সংখ্যা নাই বা a + b বুলি নাই ইয়াতে x আছে ইফালে x আছে আলটিমেটলি এটো এটা চলকযুক্ত একাকাৰ সমীকৰণ আমি যদি এইটো সমীকৰণৰ সমাধান কৰিব লগা হয় মই প্ৰথমতে কৈছো x যেটো চলক আছে হেতু বাওফালে থাকিব লাগিব আৰু বাকি যি সংখ্যা থাকে আমি সোফাললৈ নিব লাগিব গতিকে আমাৰ প্ৰথম কামটো হৈছে ইয়াতে 3x 6x আমি ইয়াতে দেখা পাইছো 6x যেটো প্লাস আছে গতিকে প্লাস 6x টো আমি বাওফালে লৈ আহিব লাগিব কাৰণ x টো আমি বাওফালে আনিব লাগিব গতিকে প্লাস থাকিলে আমি এইফালে নিলে কি হ'ব মাইনাস হ'ব প্লাস থাকিলে মাইনাস হ'ব গতিকে আমি 6x টো এইফালে আনিলো আৰু তেতিয়া কি হ'ব প্লাস টু গুছি মাইনাস হ'ব এইফালে 180 থাকি যাব এটা 3x ৰ পৰা আমি যেটা 6x যোগ কৰিম মাইনাস কৰিম তেতিয়া যেটো তোমালোকে পাইছা ক্লাস সপ্তম শ্ৰেণীত তোমালোকে ইতিমধ্যে পাইছা কেনেকৈ কৰিব লাগে এইটো চাবা ইয়াত এটা মন কৰিব লগা কথা হৈছে 3x - 6x এইটো হৈছে সৰু 3x টো 6x তকৈ সৰু কাৰণ আমি জানো সৰুতে পাইছো আমি 6 তকৈ 3 টো সৰু আৰু যেতিয়া সৰুৰ পৰা আমি ডাঙৰ সংখ্যা এটা যোগ কৰিম তেতিয়া প্ৰথমতে হ'ব আমি বিয়োগ চিহ্ন এটা দিব লাগিব প্ৰথমতে মন কৰিবা তাৰ পিছত আমি চাব লাগিব যে 6 টো ডাঙৰ গতিকে 6 ৰ পৰা 3 গলে আমি কিমান পাম 3 গতিকে এটো 3x হ'ব আমি বহুতে ভুল কৰো এটো ফুলতে আমি বেছি লগে +3x কৰি লিখো আসলে +3x নহয় এটো কি হ'ব -3x হ'ব এটো সদায় মনত ৰাখিবা আৰু ইকুৱেল টু হ'ব 180 তাৰ পিছত আমি চাব লাগিব x যেটো উলিয়াব লাগিব গতিকে আমি -3 টো সেইফালে নিবই লাগিব সোফাললৈ গতিকে যেহেতু -3 টো x ৰ পূৰণ হৈ আছে আমি যেটা সোফাললৈ লৈ যাম তেতিয়া এটো পূৰণটো হ'ব হৰণ গতিকে আমি x আছে গতিকে এইবাৰ এইফালে আনিম 180 divided by -3 এতিয়া আমি কি কৰিব চাব লাগিব এটো আকৌ হৰণ কৰিব পাৰো নেকি সৰু কৰিব পাৰো নেকি এটো চাব লাগিব কাৰণ আমি হৰতে পাইছো ডিভাইড হৰণ পাইছো যেহেতু ইয়াত লেখা আছে 180 by -3 তাৰ মানে 180 ক আমি 3 দি ডিভাইড কৰিম তেতিয়া কিমান বাৰ যাব 3 1 গুণ 3 আৰু 3 6 গুণ 18 আৰু এটো হল এটা শূন্য আছে গতিকে আমি শূন্যটো বহালো গতিকে 180 আমি 3 দি হৰণ কৰিলে 60 পাম আৰু তলত এটা মাইনাস চিম্বল আছে এটো মন কৰিবা তোমালোকে আৰু মাইনাস চিম্বল সদায় ওপৰত মানে আহি যাব যেহেতু আমি আসলতে এনেকুৱা পাম 60 by -1 কিন্তু আমি মাইনাস চিনটো সদায় ওপৰত লিখো গতিকে এটো হ'ব -60 আৰু 180 যিকোনো সংখ্যা হৰণ কৰিলে যে এটো সংখ্যাটোই হয় গতিকে ইয়াৰ উত্তৰটো হ'ব -60 তাৰমানে আমি কি পালো x ৰ মানটো x = -60 গতিকে তোমালোকে নিশ্চয় বুজি পাইছা এনেকুৱা বহুত অংক আছে তোমালোকে যেটো ভিডিওৰ দ্বাৰা মই শিকাইছো গতিকে আজি বেছি অংক নিদিও মাত্ৰ দুটা অংক দিছো আৰু তোমালোকক যেটা মই সৰু আকাৰত দিম তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা এই দুটা যেনেকুৱা আছে তেনেকুৱা দিম হোমৱৰ্ক এটো আছে হোমৱৰ্ক মই হোমৱৰ্ক দি দিলো তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা এক নম্বৰটো হৈছে প্ৰথমটোৰ দৰে দিম এটা তোমালোকে কৰিবা এটো y plus 6 equal to 0 এটো সমাধান কৰিবা দুই নম্বৰ এটা দি আছো এটো আমাৰ মই যেটো 6 নম্বৰ কৰি দিছিলো কেনেকুৱা আদি দিম তোমালোকে মনোযোগ দি কৰিবা 5x equal to 130 plus 6x এটো তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা এই দুটা প্ৰথমটো আৰু দ্বিতীয়টো আৰু বাকি যিখিনি তোমালোকৰ অনুশীলনী 2.1 ত যিখিনি অংক আছে 1 ৰ পৰা 12 লৈকে প্ৰথম এক নম্বৰত সেইখিনি তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে মনন কৰিবা অংকবোৰ কৰোতে সদায় তাৰমানে অলপ পৰিপাটিকৈ কৰাৰ চেষ্টা কৰিবা মোৰ ইয়াতে অসুবিধা হৈছে অলপ বৰ্ডখন মুছাত অসুবিধা হৈছে তোমালোকে কিন্তু ধুনীয়াকৈ যাতে কোনো কথা পাতি নহয় লেটাৰা নহয় তেনেকৈ কৰিবলৈ চেষ্টা কৰিবা আৰু কেতিয়াও অভাৰৰেট নকৰিবা গণিত কৰোতে কেতিয়াও তাৰমানে
অভাৰৰেট নকৰিবা অভাৰৰেট কৰিলে অলপ দেখাটো বেয়া দেখুৱাই আৰু শিক্ষকৰো অসুবিধা হয় কোনটো কি ধৰাত অসুবিধা হয় যদি ভুল হয় কিবা কাৰণত সেইটো মুচি নতুন কৰি লেখাৰ চেষ্টা কৰিবা গতিকে এই দুটাই দিছোঁ তোমালোকে ঘৰত পঢ়িবা যেহেতু লকডাউন চলি আছে তথাপিতো তোমালোকে পঢ়াৰ কাৰণে চেষ্টা কৰিবা নহ'লে অলপ পিছত অসুবিধা হ'ব তোমালোকে ঘৰত ছবিও আঁকিবা কবিতা আবৃত্তিও কৰিবা নৃত্যও কৰিবা তাৰ লগতে তোমালোকে যিটো পঢ়া নিজৰ কিতাপ যিখিনি বিষয় আছে সেইখিনি পঢ়াৰ কাৰণে ঘৰতে চেষ্টা কৰিবা গতিকে এইখিনিতে মই আজি সামৰণি মাৰিলোঁ ধন্যবাদ